মই আজি ২৭ নং নাগৰিজুলি পৰিষদীয় সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰিলোঁ আৰু বাকীখিনি আজি যেহেতু আৰু আমাৰ হাতত ১৮-২০ দিন সময় আছে তো সম্পূৰ্ণ বস্তু ৰাইজৰ ওপৰত নিৰ্ভৰ কৰিব। ৰাইজে যদি মোক তেখেতসকলৰ সেৱা কৰাৰ কাৰণে সুযোগ দিয়ে নিশ্চয় মই চেষ্টা কৰিম প্ৰত্যেকটো সময়ত তেখেতসকলৰ আগত থাকি যিকোনো সমস্যাত যাতে মই তেওঁলোকৰ বাবে মাত মাতি যাব পাৰোঁ সেই চেষ্টা মোৰ অব্যাহত থাকিব। ৰাইজক কি বাৰ্তা লৈ ৰাইজৰ মাজলৈ আপুনি জনাব? হয় চাওক, মোৰ এটাই কথা, নতুন কিবা কৰাৰ পৰিকল্পনা আছে যিটো নেকি মই বৰ্তমান সময়ত দেখিবলৈ পোৱা নাই। আজি যি হৈ আছে চব বস্তু একেবাৰে একেটা পৰিৱেশত আছে, একেটা লেভেলত আছে। উন্নয়নৰ ক্ষেত্ৰত মানে যিটো দ্ৰুতগতিত অসমৰ উন্নয়ন হৈ আছে বা আমাৰ BTADৰ বিভিন্ন সমষ্টিসমূহৰ উন্নয়ন হৈ আছে, সেই ক্ষেত্ৰত নাগৰিজুলিত বহুতে শ্ল' হৈ আছে। উন্নয়নটো একেবাৰে হোৱা নাই বুলি ক'ব বিচৰা নাই, কিন্তু যিটো দ্ৰুতগতিত হ'ব লাগিছিলে তেনেকুৱা উন্নয়ন হোৱা নাই। তো মই ভাবোঁ যুৱ প্ৰজন্মই যদি ওলাই আহে, যুৱ সমাজ ওলাই আহিলে আমি নিশ্চয় দ্ৰুতগতিত উন্নয়ন কৰিব পাৰিম। ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সমস্যা আছে। বিশেষকৈ আমাৰ ইয়াতে ওচৰতে নদী এখন আছে, তো তাতে বিজনেছৰ ক্ষেত্ৰত বহুতো বাহিৰৰ মানুহ আহি পেলাই ইয়াতে বিজনেছৰ যিটো তাৰে পৰা যিটো লাভৱান আমাৰ স্থানীয় লোক হ'ব পৰা নাই, বাহিৰা মানুহ হৈ আছে। এই ক্ষেত্ৰত মোৰ গুৰুত্ব থাকিব, নজৰ থাকিব। বাকীখিনি সময়ৰ ওপৰত এৰি দিয়ক, চেষ্টা কৰি যাওঁ কি কৰিব পাৰোঁ। আপুনি যিহেতু এগৰাকী কেণ্ডিডেট, এই প্ৰশ্নটো এই কাৰণে সুধিছোঁ, নাগৰিজুলি এটা সমষ্টিটো হ'ল এটা ভাৰত বিধানসভাৰ এটা 60 মানুহৰ সংঘাতৰ এটা সমষ্টি বুলি ক'ব পাৰি। নিশ্চয় 60 মানুহৰ সংঘাতৰ ওপৰত বিগত সময়ছোৱাত আমি কাম কৰা দেখাবলৈ পোৱা নাই। যদি আপুনি নিৰ্বাচিত হৈ আহে 60 মানুহৰ ওপৰত 110% 60 মানুহৰ সংঘাত কমচে কম নাগৰিজুলি সমষ্টিটো, এইখিনি মোৰ প্ৰচেষ্টা একদম 100% থাকিব। এনিহাও আজি যদি আকাশে উৰি যোৱা যদি যন্ত্ৰ বনাব পাৰিছে, এইটোতো হাতী অহা যোৱা কৰি আছে ৰাস্তাইদি, আমি ইচ্ছা কৰিলে কি কৰিব নোৱাৰোঁ। এইটো যিসকল ব্যক্তিয়ে পূৰ্বত দায়িত্ব লৈ আছিলে বিগত দিনবোৰত, তেওঁলোকে ইচ্ছাই কৰা নাই। ইচ্ছা কৰিলে অসম্ভৱ জানো? আপোনালোকে ভাবি চাওক, পানীৰ তলেদি ৰাস্তা বনাব পাৰিছে, আকাশেদি উৰি যোৱা যন্ত্ৰ বনাইছে। আমি মাটিয়েদি ৰাস্তা এখন বনাব লাগে, মানে কৰিডৰ এখন বনাব লাগে, বা তেওঁলোকৰ কাৰণে প্ৰটেকশ্যনৰ কাৰণে যিখিনি সুবিধা, ইচ্ছা কৰিলে চব পচিবল। গতিকে এইটো 100% মোৰ 1 নম্বৰ দায়িত্ব থাকিব 60 মানুহৰ সংঘাতটোৱে। মই দেখা পাওঁ এই 60 মানুহৰ সংঘাতত মানে কিছুমান মানুহ গুৰুত্ব নিদিয়াৰ কাৰণবিলাক মই কৈ আছোঁ। যিসকল বিল্ডিঙত থাকে এই 60 মানুহৰ সংঘাতৰ মানে যন্ত্ৰণাটো অনুভৱ কৰিব নোৱাৰে, কিন্তু যিসকল খেৰৰ ঘৰত থাকে নহয় তেওঁলোকেহে বুজি পায়। যেতিয়া হাতীটো ওলাই আহে নহয়, তেওঁলোক টোপনি নামাৰে, 3 ৰাতি 4 ৰাতি 5 ৰাতিলৈকে টোপনি নামাৰে। গতিকে এই বিল্ডিঙত থকা মানুহৰ চিন্তাধাৰা আৰু তেখেতসকলৰ চিন্তাধাৰা বহুত বেলেগ। তো মোৰ কথা পৰাপক্ষে 110% ক'লোঁ, মই চেষ্টা কৰিম 60 মানুহৰ সংঘাতটো ৰোধ কাৰণে। মোৰ প্ৰথম কাম এইটো হ'ব নাগৰিজুলি সমষ্টিত। ধন্যবাদ। মই প্ৰতিদ্বন্দ্বী কাৰো লগত নহয়, মোৰ তাতে চাওক UPPL, BPF, BJP তিনিটাই আছে। মই ইণ্ডিপেণ্ডেণ্ট, মই অকলে আৰু আছে যদিও নাজানো। মোৰ কাৰো লগত প্ৰতিদ্বন্দ্বিতা নহয়। মই চেষ্টা কৰি যাম মই কি ধৰণে আগবাঢ়িব পাৰোঁ বা ৰাইজে মোক কি ধৰণে ভাল পায়, আঁকোৱালি লয়, সেইটোৰ ওপৰত নিৰ্ভৰ কৰি মই আগুৱাই গৈ থাকিম।